প্ৰতিটো ধুমুহা বৰষুণৰ পিছত যেনেকৈ চেকুন ৰাতিপুৱাৰ আগমন হয়, তেনেকৈ জীৱনৰ প্ৰতিটো দুখ কষ্টৰ পিছতো এদিন সুখ আৰু শান্তিৰ আগমন ঘটে। জীৱনত সকলোবোৰ যদি আমি বিচৰা ধৰণেই হৈ যায়, তেনেহ'লে জীৱনত বিচিত্ৰতা থাকিব জানো? জীৱনত সুখ দুখ ঘৃণা প্ৰেম লাজ সন্মান সকলোবোৰ শব্দই কঢ়িয়াই ফুৰে। গতিকে মাজে সময়ে আমি নিজৰ আৰু আনৰ ভালৰ কাৰণে শব্দবোৰক লৈ সচেতন হ'ব লাগে। জীৱনটোত সকলো সুযোগৰ সুব্যৱহাৰ কৰা, কিন্তু কাৰোৰে দুৰ্বলতাৰ সুযোগ নল'বা। কাৰণ জীৱনে যিদৰে সুযোগ দিয়ে, সেইদৰে আমাৰ পৰীক্ষাও লৈ থাকে। আৰু জীৱনৰ পৰীক্ষাত সফল হ'বলৈ হ'লে তুমি এজন নিকা মনৰ মানুহ হোৱাটো বহুত প্ৰয়োজন। জীৱনৰ পৰা আমি যি বিচাৰোঁ সেইবোৰ সহজে নাপাওঁ, সেয়া সত্য। কিন্তু এইটোও সত্য যে আমি যি বিচাৰোঁ সেইবোৰো ইমান সহজ নহয়। সকলোৰে জীৱনত কৃতকাৰ্যতাৰ এটা ডাঙৰ দিশ থাকে আৰু সেইটো হ'ল কৰ্ম। গুৰুত্বপূৰ্ণ এইটো নহয় যে আমি কিমান বছৰ জীয়াই আছোঁ, কিন্তু দৰকাৰী কথা এইটো যে আমি কেনেকৈ জীয়াই আছোঁ আৰু কাৰ বাবে জীয়াই আছোঁ। জীৱনত জটিলতা থকাটো স্বাভাৱিক আৰু জটিলতাখিনি কিদৰে আপুনি সফলতালৈ পৰিৱৰ্তিত কৰিছে সেয়া কেৱল আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে।